হেই নমস্কাৰ বন্ধুসকল, কিবা এটা কাম কৰি আছোঁ, চিক্ৰেট কাম। ৱেলকাম টু মাই ইউটিউব চেনেল দেই। আৰম্ভ কৰিছোঁ আকৌ ৰাতি ৰাতি পোষ্টাৰিঙৰ কাম কৰি আছোঁ। কিহৰ পোষ্টাৰ পাছত গম পাব, চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। বহুত কষ্ট হৈছে, ৰাতি এতিয়া মাৰি আছোঁ। জেগাও চাবলগীয়া হৈছে, কোনটো জেগাত দিম কোনটো জেগাত নিদিম। মানুহে আহি সোধেই কি কৰিছ ল'ৰাহঁত, ইফালে সোপা ধৰা দিন চলি আছে, কি দিম দেই। এই আমাৰ থিয়েটাৰ পোষ্টাৰিঙৰ কাম দেই, ৰাতি ৰাতি ল'ৰাহঁতে থিয়েটাৰ পোষ্টাৰিঙৰ কাম। হ'ব উঠা লগোৱা। হ'ব মাৰি দিয়া, এখন মাৰি দিয়া, দুখন মাৰি দিয়া, দুখন মাৰি দিয়া। আৰু খানা খাব না? অঁ ঠিক আছে। হ'ব পৰা লাহেকৈ টানি লৈ আহা। যিটোহে আখৰকেইটা ভাল লাগিছে। এখন ফালিব নোৱাৰে চাওঁ। হৈ যাব হৈ যাব। নহয় আমি হেৰি মেডিকেলৰ ওচৰত মাৰি আহোঁ। ইয়াত মাৰিলে মেডিকেলৰ ওচৰত নামাৰিলেও হয়। নহয় নহয়, সিডোখৰত এখন দুখন মাৰো। অঁ ডিপেঞ্চাৰ ওচৰলৈ কিমান মানুহ আহি যায়। জেগাই পোৱা নাই দেখোন। অঁ সেইখন মা আৰোগ্যম পাৰোগ্যামত নামত ওৱাল মাৰিব নহ'ব বুলি কৈছে। এইখন আহে ঘৰত হেৰি ডিপু এডভাৰটাইজ মই দিব ডিপুত পোষ্টাৰ মাৰিব। হা হা অঁ নাই এইটো এটা হেৰিয়ে কৰিলে। এই সুধিলোঁ পাগৈ দিব নিদিয়ে। চব চলি হ'ব হ'ব হ'ব। অঁ এয়া ৰাতিৰ পৰিৱেশ দেখিছে, ৰাতিতে 12 বাজিছে, শূন্যতা। আমি আমাৰ থিয়েটাৰ পোষ্টাৰিং কৰি আছোঁ। ধুনীয়া লাগিব মাৰা তাতে। এই তোমাৰ মানুহজনীয়ে ফোন কৰিছে, ৰিচিভ কৰি লোৱা। উপায় নাই, এতিয়া মানুহ এজনীয়ে আছে, এতিয়া য'তে ত'তে ৰাখি থোৱা নকৰিলেও হৈ যায়। উঠোৱা উঠোৱা, ফোন উঠোৱা। কেনেকৈ উঠাম গ'লে হাতে বেয়া, একো নহয়, চাফা কৰি লোৱা। ৰিচিভ কৰা। অঁ কোৱা। ফোনটো কাটি দিছে, ইমান কষ্ট কৰিছে। অঁ কোৱা। হা আমি এতিয়া বঙালমত পোষ্টাৰিং কৰি আছোঁ। কাইলৈ এক্সাম নহয় জানো? খোৱা খোৱা। অঁ ফোন কৰিম দিয়া, গৈ পাই পঢ়িবলৈ দিয়া আকৌ কাইলৈ এক্সাম যদি। আৰু সেই আমাৰ কলিতা আঠা লগাই আছে, শইকীয়াই ব্ৰাছ লৈ মিলাই আছে, হাজৰিকাৰ টেনচন নহয়। এই মই তাৰিখকেইটা লিখিব লাগে যে। অঁ টানি দিয়া। একো নাই, ফেভিকল লৈ যাব। অঁ ছেকেণ্ডেৰী দি দিব গোটেই। তোমাক গাড়ীত লাগিব। ছোৱালীজনী মুখত কেলে লিখিছে আকৌ, ইমান ধুনীয়া ছোৱালীজনী।
আৰু ক মোৰটো লিখিব কালা সেইফালে সেইফালে ওপৰ সেইবিলাকত লিখা আকৌ এই তাঁতি বাঁহা হে তাঁতি পাহা হ'লেও মুখত লিখিব নালাগে নহয় আমাৰ ষ্টেচনৰ ওচৰত হেল্ল' হাঁহ সিজিলে আছে নাই তনি খাই আছ অঁ ভাত হ'ল নাই চাউল উঠা সোনকালে আমাৰ মাৰি হ'লেই আৰু মাংস হ'ল নাই অঁ আহি আছোঁ আমি মাৰি আছোঁ এই ভজা মাংস অকণ থ'বলৈ কৈছে কি চিষ্টেম নাই হা মই ছেক্ৰেটাৰী কৈ আছোঁ এই মানুহখিনি হাজৰিকা আমাৰ ফালে নাযায় উৎপল কেলা বছৰে কথা নাই ইয়াত মই সঁচা কথা কৈছোঁ প্ৰত্যেকবাৰতে বঙাল মাৰ আহে ন সেই মাজত গেপত সেই মুতিবলৈহে গৈছে সি গাড়ীখন আঠা নাখানিবা দেই দেখলে এই তই আঠা লগা ধৰি তেনেকৈ উঠি থাকিলে নহয় তেনেকৈ পষ্টাইং কৰে নেকি ভালকৈ লগা গাড়ীত নাখানিবি আৰু তেলৰ পইচাটো কাইলৈ যাতে দি দিয়া দেই নতুবা মই অঁ এইডোখন মৰা নাই সেই তাতে লগাব হ'ব ইয়াত লগাব হ'ব এখন লগাই দিয়া ৰিচিভ কৰা কচোন তোক দৰকাৰ নাই ন কেলা চিন্তা কৰিব লাগে তই ভজা মাংস একদম থৈ দে ভজা হাঁহ থবি ভজা হাঁহৰ মাংস এঠাল থৈ দে কাৰিকৰ কেলা ডম্বৌ কি দৰকাৰ আছে ক'ত কেনেকে কি হয় মই যদি কৈছো অঁ থৈ দে ভজা মাংস থ ছেক্ৰেটাৰীয়ে কৈ তুমি স্কুললৈ যোৱা স্কুললৈ গৈ ল'ৰা ছোৱালীকেইটা কোৱা এই অংক দুটামান দিছো কৰ তাৰপৰা তুমি টোপনিয়ে থাকা আমাৰ সেইটো কথা নহয় কি কৈছে যে মই ৰাতিপুৱা 3টা বজাত পাইছি মই গুৱাহাটী গৈছিলো সি গুৱাহাটীৰ পৰা গাড়ী চলাই আহিছে তুমি আকৌ হ'ব নে তেওঁ গুৱাহাটীলৈ গৈছে হয় ৰাতিপুৱা 3টা বজাত পাইছেহি এটা মানি লৈছো কিন্তু মই যে গোটেই ৰাতিটো টোপনি ক্ষতি কৰি পেলাই যে কাম কৰি আছো যে কি হয় তুমি ৰাতি টোপনি ক্ষতি কৰি কাম কৰিলা